হেল্ল' বন্ধুসকল, আশা কৰোঁ ভালেই আছে। আজি মই আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ জিঅ'ৰ কলাৰ টোন চেঞ্জ কৰিব পাৰিব আৰু ডিএক্টিভেট কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকক কোনো অফিচত কল কৰিব নালাগিব, কোনো নাম্বাৰ টাইপ কৰিব নালাগিব, মেছেজ কৰিব নালাগিব। আপোনালোকৰ জিঅ' এপ ডাউনলোড কৰিব নালাগিব। আপোনালোকে এটা এপৰ মাধ্যমত আপোনালোকে জিঅ'ৰ কলাৰ টোন চেঞ্জ কৰিব পাৰিব আৰু ডিএক্টিভ কৰিব পাৰিব। মই আপোনালোকক দেখুৱাম। ইয়াৰ আগত মই এটা কথা কৈ লওঁ, আপোনালোকক যদি মোৰ ভিডিঅ'বিলাক ভাল লাগি থাকে তেনেহ'লে লাইক কৰি দিব আৰু নতুন নতুন ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো বজাই দিব। আহক মই দেখুৱাই আছোঁ। আপোনালোকে এটা এপ ডাউনলোড কৰি ল'ব। আপোনালোকে মাই জিঅ' এপটো ডাউনলোড কৰি ল'ব। লোৱাৰ পিছত আপোনালোকে মাই জিঅ' এপছত সোমাই যাব। মই মাই জিঅ' এপছত অহাৰ পিছত আপোনালোকে ইয়াত অলপমান লোডিং ল'ব। আপোনালোকে 3 লাইনছ আছে, ইয়াত ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াত আপোনালোকে জিঅ' টন অপশ্যনটো পাই যাব, ইয়াত ক্লিক কৰি দিব। মই দেখুৱাই আছোঁ, এই জিঅ' টন এই অপশ্যনটো পাই যাব। আপোনালোকে দেখিবলৈ পাইছে, মই ইয়াত ক্লিক কৰি দিছোঁ। দিয়াৰ লগে লগে অলপমান লোডিং নিব। লোডিং লৈ আছে। আপোনালোকে দেখিবলৈ পাইছে আপোনাৰ জিঅ' কলাৰ টোনটো যিটো আছে সেইটো আপোনালোকে ইয়াত শ্ব' হৈ যাব। আপোনালোকে যদি চেঞ্জ কৰিব খোজে আপোনালোকে ইয়াত চেঞ্জ অপশ্যন আছে, চেঞ্জ কৰিব পাৰিব। মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চেঞ্জত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে ইয়াত বহুতো জিঅ' টন ছেট কৰিব পাৰিব। ইয়াত বহুতো জিঅ' টন আছে। আপোনালোকে ইয়াৰ পৰা বলিউড, ডেন্স, ৰিংটন এইবোৰ ছেট কৰিব পাৰিব। মই আপোনালোকক দেখুৱাই আছোঁ বেলেগ এটা ছেট কৰি। মই ভাৰত এইটো ছেট কৰি আছোঁ। ইয়াৰ পৰা আপোনালোকে ডান অপশ্যনত ক্লিক কৰি দিব। মই ডান অপশ্যনত ক্লিক কৰাৰ লগে লগে মোৰ ৰিংটনটো ছেট হৈ গৈছে। মই আপোনালোকক দেখুৱাই আছোঁ, মেছেজ আহি গৈছে, আপোনাৰ ৰিংটনটো ছেট হৈ গৈছে। মই আকৌ ইয়াত ক্লিক কৰি দিছোঁ জিঅ' টন অপশ্যনত। মই জিঅ' টন অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত লোডিং ল'ব। আপোনালোকে দেখিবলৈ পাইছে আগত যিটো জিঅ' কলাৰ টোন আছিল সেইটো নাই, বৰ্তমান এইটো কলাৰ টোন হৈ গৈছে। আপোনালোকে যদি ডিএক্টিভেট কৰিব খোজে তেনেহ'লে মই আপোনালোকক দেখুৱাইছোঁ কেনেকৈ ডিএক্টিভেট কৰিব পাৰিব বা অফ কৰিব। ইয়াৰ বাবে ডিএক্টিভেট অন ইয়াতে আছে, আপোনালোকে ইয়াত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকে সন্মুখত দুটা অপশ্যন শ্ব' হৈ যাব। আপোনালোকে য়েছ আৰু ন' অপশ্যন আহি যাব। আপোনালোকে ইয়াত য়েছ অপশ্যনত ক্লিক কৰি দিব। মই ইয়াত য়েছ অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত ডান অপশ্যন আহি যাব, অ'কে অপশ্যন আহি যাব। আপোনালোকে অ'কে অপশ্যনত ক্লিক কৰি দিব। দিয়াৰ লগে লগে আপোনাৰ জিঅ' কলাৰ টোন ডিএক্টিভেট হৈ যাব। মোৰ মেছেজ আহি গৈছে, ডিএক্টিভেট হৈ গৈছে। মই আপোনালোকক প্ৰুফ দেখুৱাইছোঁ। আপোনালোকে দেখিবলৈ পাইছে মোৰ কলাৰ টোনটো ডিএক্টিভেট হৈ গৈছে। মই আপোনালোকক দেখুৱাই আছোঁ। আকৌ মই জিঅ' টন অপশ্যনত গৈছোঁ। জিঅ' টন অপশ্যনত গৈ অহাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ। মোৰ ইয়াত দেখিবলৈ পাইছে কোনো ধৰণৰ ৰিংটন ইয়াত ছেভ নাই। আপোনালোকে দেখিবলৈ পাইছে মোৰ জিঅ' কলাৰ টোনটো ডিএক্টিভেট হৈ গৈছে, অফ কৰি দিছোঁ। আজি ইমানলৈকে। মোৰ ভিডিঅ'বিলাক যদি আপোনালোকক ভাল লাগি থাকে তেনেহ'লে লাইক কৰি দিব আৰু নতুন নতুন ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো